বন্ধুসকল, আজি আমি কথা পাতিবলৈ গৈ আছোঁ দিনেশ কাৰ্তিকৰ বিষয়ে। দিনেশ কাৰ্তিক এই সময়ত টিম ইণ্ডিয়াৰ অন্যতম ফিনিচাৰ, কিন্তু আপুনি জানেনে তেওঁ এতিয়া টি20 বিশ্বকাপত এটাও ছিক্স মাৰিব পৰা নাই। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, ক্ৰিকেটৰ প্ৰতিটো সৰুবৰ খবৰ জানিবৰ বাবে আমাৰ ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। অকল দিনেশ কাৰ্তিক 2022 চনৰ টি20 ৱৰ্ল্ড কাপত তেওঁৰ প্ৰদৰ্শন অতি হতাশাজনক। 2022 চনৰ IPL হৈ তাৰকাৰ প্ৰদৰ্শন অন্ততঃ 37 বয়সৰ টিম ইণ্ডিয়ালৈ উভতি আহিছিল। উইকেট কিপাৰগৰাকী বেটছমেন। ইয়াৰ পিছত কাৰ্তিকে কেইবাবাৰো ভাৰতৰ হৈ মেচ সমাপ্ত কৰি বিশ্বকাপৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত ঋষভ পন্তৰ কাষত খেলা একাদশত স্থান লাভ কৰে। অৱশ্যে এই পৰ্যন্ত তেওঁ অধিনায়ক ৰোহিত শৰ্মা আৰু দল পৰিচালনাৰ আশানুৰূপ হৈ পৰা নাই। যদিহে তেওঁ এই প্ৰদৰ্শন একেই থাকে, তেন্তে ৰোহিত শৰ্মাই ঋষভ পন্তক নকআউট মেচত সুযোগ দিব পাৰে। বন্ধুসকল, এই বিষয়ত আপোনালোকে কি কয় কমেণ্ট কৰি জনাবচোন।